নমস্কাৰ বন্ধু-বান্ধৱীসকল বহুত দিন ধৰি ভিডিও বনাব পৰা নাই আসলতে মা অসুস্থ হোৱাৰ বাবে মেডিকেলত ভৰ্তি কৰাব লগা হৈছিল যেহেতু মাৰ এটা অপাৰেচনো হৈছিল হয়তো আপোনালোকে নিশ্চয় জানে আৰু সেই কাৰণে মাৰ কাখতেই থাকিব লগা হৈছিল এসপ্তাহ ধৰি মাৰ কাখত আছিল গতিকে ভিডিও বনাবলৈ মনো যোৱা নাছিল ইমানকৈ আৰু ভিডিও বনাবলৈ মই পৰা নাছিল অহা কালিৰে পৰা পুনৰ আপোনালোকলৈ ভিডিওসমূহ আগবঢ়াম যেহেতু মা বৰ্তমান সুস্থ আৰু এতিয়া মাক মেডিকেলৰ পৰা আহিবলৈ অনুমতি দিছে যেহেতু মই ৰাতিপুৱাই ঘৰলৈ আহিছিল বিশেষ এটা কাম লৈ আৰু এতিয়া গৈ আছো মাক আনিবলৈ এয়া হৈছে আমাৰ ধেমাজি সিভিল হস্পিটেল মা থকা কোঠালিটো অতিকৈ পৰিষ্কাৰ দেখা পালো আনফালে মায়ে বিছনাতে বহি আছে কাৰণ অকনমান সময়ৰ পাছতেই মাৰ অস্ত্ৰোপচাৰ হ'ব মাৰ মনটো অকনমান হেমেকি আছে যদিও মনৰ ভিতৰি আনন্দিত অনুভৱ কৰা দেখা পালো কাৰণ অতদিনৰে পৰা ভুগি থকা এই ৰোগৰ পৰা অস্ত্ৰোপচাৰৰ পাছতেই যেন মায়ে আৰোগ্য লাভ কৰিব সেই কথা মায়ে উপলব্ধি কৰিছে মাৰ লগত অকনমান হাঁহি ধেমালিৰে কথা পাতিলো তাৰ পাছত মাক লৈ বাহিৰলৈ ওলাই আহিলো যেহেতু মায়ে অকনমান খুজকাহিম বুলি ক'লে তাৰ উপৰি ক'লে মায়ে বোলে কেতিয়াও লিফটত উঠি পোৱা নাই সেই কাৰণে এই অকনমানি আশাটো মই মেডিকেলতে পুৰা কৰি দিলো আৰু মাক লৈ ভিতৰ পালোহি এনেকৈ দিনটো পাৰ হৈ গ'ল অস্ত্ৰোপচাৰ হ'ল দ্বিতীয় দিনাও পাৰ হৈ গ'ল এতিয়া নাৰ্ছ বাইদেউসকলে কিবা এটা ড্ৰেছিং কৰি আছে আসলতে ধেমাজি সিভিল হস্পিটেলৰ সাৰ্জাৰী ৱাৰ্ডত থকা নাৰ্ছ বাইদেউসকলক মই খুবেই ভাল পালো কাৰণ তেওঁলোকৰ আচাৰ ব্যৱহাৰ খুব ভাল পেচেণ্টৰ লগত হাঁহি ধেমালিৰে চিকিৎসা সেৱা আগবঢ়ায় তাৰোপৰি গাৰ্জেণ্টৰ লগতো খুব নম্ৰভাৱে কথা পাতে সেই কাৰণে খুব ভাল লাগিল বন্ধু-বান্ধৱীসকল মাৰ ক্ষেত্ৰতো তেওঁলোকে খুব যতন লোৱা দেখা পালো সেই কাৰণেই তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ ৰলো বন্ধু-বান্ধৱীসকল ভিডিঅ'ত দেখাৰ দৰে আন নাৰ্ছ বা সিষ্টাৰসকলৰ যি ব্যৱহাৰ পাতি আমি দেখা পাওঁ তেনেকুৱা ধৰণৰ এই মেডিকেলখনৰ সাৰ্জাৰী ৱাৰ্ডত থকা বাইদেউসকল একেবাৰে নহয় সেই কাৰণে খুবেই ভাল লাগিল এনেকৈ দিনবোৰ পাৰ হ'ল মায়ে মোৰ কান্ধত হাত থৈ খোজ দিব পৰা হ'ল এখোজি দুখোজিকৈ আগবাঢ়িব পৰা হ'ল এনেকৈ 2-3 দিন পাৰ কৰি দিলো দিন ৰাতি একেলগে মাৰ লগত থাকিব ধৰিলো খুব সোনকালে মায়েও আৰোগ্য লাভ কৰিলে খুব সুন্দৰভাৱে সুস্থ হোৱা দেখা পালো সেই কাৰণে আজি ঘৰলৈ লৈ যাব আহিলো যেহেতু মা তৃতীয় মহলাত আছিল সেই কাৰণে মাক আনিবলৈ এখন হুইল চেয়াৰৰ যোগাৰ কৰিলো মাক হুইল চেয়াৰতে বহাই মই তললৈ লৈ আহিলো আসলতে ঘৰৰ পৰা আহোতে এখন গাড়ী লগতে লৈ আহিছিল য'ত উঠাই আজি মই মাক ঘৰলৈ লৈ যাব পাৰিম লাহে লাহে তললৈ নামি আহিলো আৰু গাড়ীৰ কাষ পালোহি এনেকৈ মাক সুন্দৰকৈ গাড়ীত বহাই দিলো আৰু এতিয়া চাওক মাক লৈ ঘৰলৈ গৈ আছো এইকেইদিন সেই কাৰণে ভিডিঅ' দিব পৰা নাছিল বন্ধু-বান্ধৱীসকল পুনৰ আপোনালোকলৈ ভিডিঅ'সমূহ আগবঢ়াম কিন্তু মাৰ ঘৰুৱা যি প্ৰতিপাল সেইখিনি কৰিবলৈ আমাৰ অকনমানিজনী যে দেখিলে বহি আছে তাৰ কাষতেই থকা সেইগৰাকী হৈছে আমাৰ ফেমিলি তেওঁলোককে দায়িত্ব দিলো বন্ধু-বান্ধৱীসকল পুনৰ আপোনালোকক আগবঢ়াই থকা ভিডিঅ'সমূহ মই আগবঢ়াবলৈ চেষ্টা কৰিম অহা কালিৰে পৰা ধন্যবাদ